Good afternoon. Video to korisu moi afternoon on hekarne moi good afternoon buliye kolo. Well, ভাল খবর বেয়া খবর দুইটা খবরে আজি দিম মানে মোৰ কাৰণে ভালো খবৰ মোৰ কাৰণে বেয়া খবৰ হয় সো খবৰটো এনে কোৱা যে বেংগলৰত মোৰ সম্ভৱ এই দুটা দিন লাষ্ট ডে হ'ব কাৰণ মোৰ ট্ৰান্সফাৰ অৰ্ডাৰ আহিছে আৰু মই এটা ট্ৰান্সফাৰ কৰিছো নো ডাউট বেংগলৰত বহুত দিন হোৱা নাছিলে মোৰ 10 মাহ কাম কৰিলো তাপা ট্ৰান্সফাৰ দিছে এতিয়া আৰু কোড দিছে মই আপোনালোকক ব্লগৰ থ্ৰু দিয়ে দেখাই দেখিম এইকিদিন চাকে ভাবি আছে ন যে কিয় ভিডিও দিয়া নাই একচুয়ালি মই বহুত বিজি হৈ গলো বিজি মানে ইমানে বিজি হলো হঠাৎ লাইফটো ইমানে বেছি চেঞ্জ হৈ গল যে মই ভিডিও দিব পৰা নাই মই কথা শেয়াৰ কৰিব পৰা নাই হেকাৰণে ভাবিলো আজি অকনমান সময় উলাই অন্তত কথাখিনি কৈ লম এতিয়াৰ পৰা মোৰ ব্লগ মই কন্টিনিউ কৰিব লাগিব till 6-7 days আৰু যেনেকৈ পাৰো মই তেনেকৈ আপলোড কৰিম আৰু কথাটো এটা নিউজ দিবলেও আছে নিউজটো হৈছে যে মই আৰু সাগে 5-6 দিনৰ আলহী হম বেংগলৰত মোৰটো বিৰাট দুখ লাগিছে বেয়া লাগিছে কাৰণ 10 মাহ হৈছিল মাত্ৰ মই বেংগলৰ আহা আৰু এই 10 মাহতে যিমানখিনি পালো যিমানখিনি কৰিলো মাত্ৰ এটা বেগ লৈ ঘৰৰ পৰা আহিছিলো আৰু আজি সব আছে মানে মই ভালকে আছো সো এতিয়া অকমান আৰু কো ভালকে থাকিম বাৰু এটা কোন বেয়া লাগিছে কাৰণ এটো ফাৰ্স্ট জব আছিল ফাৰ্স্ট পোস্টিং আছিল ফাৰ্স্ট জব নহয় মই এতকে আগত কাম কৰিছো বুকাখাতত কাম কৰিছো কোৰ্টত গুৱাহাটী হাই কোৰ্টত কাম কৰিছো তাপা মই তেলেংগানা কেৰেলা আৰু ৰাজস্থানত মই কেছ লৈছো কিন্তু জব হিচাপে কোম্পানী আন্ডাৰত মইটো ফাৰ্স্ট জব হয় আৰু এতিয়া মোক ট্ৰান্সফাৰ দিছে কলৈ দিছে হেতু ব্লগ চাই থাকিলে গম পাব মই ব্লগত আপডেট কৰি থাকিম আৰু এটা কথা যে এতিয়াৰ পৰা লাইফটো চাগে অকমান বেলেগ হ'ব মোৰ বেলেগ ইন দা সেন্স বেংগলৰত মোৰ বহুত মানুহ আছিল মানুহ মানে কি আৰু মোৰ স্কুল ফ্ৰেন্ডছ বেংগলৰত আছে স্কুল সিনিয়ৰ্স আছে তাৰ পিছতে মোৰ লভ পঢ়ি থকা ফ্ৰেন্ড আছে অনাদাৰ ফ্ৰেন্ডছ আছে মোৰ কাজিনছ আছে এভৰিवन ইজ ইন বেংগলৰ কিন্তু এতিয়া মই যেতিয়া যাব লগা হৈছে এনেকুৱা এটা জেগাত য'ত মোৰ কোনো চিনাকি নাই কোনোৱে চিনাকি নাই সো ডক্টৰ দেখি থাকিব গম পাই থাকিব মই কেনেকৈ যাওঁ ক'ত যাওঁ মোৰ পেকিংছ মই এভৰিথিং মোৰ ব্লগত মই শ্ব' কৰিম আৰু তাত গৈ নতুন ঘৰ নতুন কোৱাৰ্টাৰ নতুন বস্তু গোটেইখিনি মই দেখুৱাম লগতে মই আজি কিছুমান কথা শ্বেয়াৰো কৰিম যিখিনি কথা মই আজিলৈকে শ্বেয়াৰ কৰা নাছিলো কৰিম বুলি ভাবি থাকো কিন্তু সময় নাপাওঁ এইটো হৈছে মোৰ বেডৰুমৰ পৰা কিচেন লাগে অলমোষ্ট মোৰ আধা মানে বস্তু গুছিয়ে গ'ল সোফা টোফা বিলাক গ'ল ইয়াৰ পৰা সো এতিয়া যিখিনি আছে আৰু হেখিনি মই বেডৰুম টু কিচেন লাগে মই যিমান পাৰিম আপোনালোকক দেখুৱাই দিম ব্লগটোত মই আৰু পেকিং কৰাও খিনিও মই শুট কৰিম দেখুৱাম ব্লগটো চাই থাকক কন্টিনিউ কৰি থাকক শেষ নোহোৱালৈকে সব মানুহে নিজৰ বিছনাখন বিৰাট প্ৰিয় ন এখন আছিল মোৰ বেড বেংগলৰ ঘৰত আৰু এইটো আছিল মোৰ টিভি যত মই ইয়াতে বহি বিছনাখন মই খুব টিভি চালো দিনৰ দিনটো যেতিয়া অফ পাওঁ মোৰ এটা অভ্যাস আছে যে এনেকৈ মই গণেশক মই মোৰ লগতেই ৰাখোঁ য'তেই মই থাকোঁ তেওঁক খালি মই ৰাতি ঢাকি ৰাখোঁ এখন গীতা কাৰণ বেডৰুমত আছেতো গতিকে ঢাকি ৰাখোঁ এইখিনিতে আছিলে মোৰ সোফাখন কিন্তু এতিয়া সোফাখন লৈ যোৱা হ'ল গতিকে অফিচৰে চেয়াৰ এখন আনি থৈ দিছোঁ বহিবলৈ জেগা নাইকিয়া হ'ল যে তো এইটোৱে আছিলে ঘৰ আৰু এইটো আছিলে মোৰ আৰু এটা বেডৰুম য'ত মই ভাবিছিলোঁ মাহঁত আহিব থাকিব শুব য়োগাৰ মেট আছিলে আপোনালোকক লৈ যাওঁ এতিয়া মোৰ গোসাঁই ঘৰলৈ এয়া আছিলে মোৰ গোসাঁই ঘৰ এইখিনিতে মই পূজা পাঠ কৰোঁ এয়া সাই বাবা আৰু এইটোত মই গোটেই কিতাপ থৈছিলোঁ একচুৱেলি এইটোত গোটেই কিতাপ থোৱা আছিলে কিন্তু এতিয়া বৰ্তমান কিতাপখিনি মই অঁতৰালোঁ গোটেই এইবিলাক চব অঁতৰালোঁ আৰু এইখিনি কিচেনৰ বস্তু অলপ আনি থৈছোঁ যাতে মই পাহৰি নাযাওঁ লৈ যাবৰ সময়ত আৰু ইয়াত মোৰ অলপ বস্তু আছে খুচু খাচাৰ বস্তু আৰু সেইবোৰ আছে এইটো আছিলে মোৰ কি ৰেক ৰ'ব লাইটটো লগাই দিওঁ জ্বলাই দিওঁ এইটো আছিলে মোৰ কি ৰেক ইয়াত মোৰ প্ৰত্যেকটো বস্তুৰ চাবি থাকে সেইখন আছিলে মেইন ডোৰ আৰু লৈ যাওঁ কিচেন এইটো আছিলে মোৰ কিচেন এইটো মোৰ মিনি ফ্ৰিজটো আছিলে সেইটো পাকঘৰ বহুত মিছ কৰিম দেই কাৰণ এইটো পাকঘৰত মই
খানা বনাই মই খানা বনাই ভাল পাওঁ, খায়ো ভাল পাওঁ, খুব মিছ কৰিম। আৰু আটাইতকৈ বেছি ভাল লাগিছিল পাকঘৰৰ লগতেই মোৰ বেলকনি। আৰু বেলকনিত মই কৰিছিলোঁ এনেকৈ ফুল, সেইটো বেডৰুমৰ AC এনেকৈ ফুল কৰিছিলোঁ, সেয়া ফুল। এইপিনে মই আছিলে এইটো ৱাশ্বিং মেচিনটো। চ' দেন আটাইতকৈ ধুনীয়া ভিউটো হৈছে এইটো, মোৰ বেলকনিৰ পৰা এই ভিউটো দেখা পায়, মেট্ৰ' প্লাছ ৰোড, আকৌ ইয়াতো ৰোড, ফ্লাইঅভাৰখনৰ তলতে সেইটো ভিউ। আৰু এইটো হৈছে ইনফ'চিছৰ অফিচটো, মানে ইমানেই ধুনীয়া ভিউ। মই এইখিনি ৰাতিপুৱা উঠি য়োগা কৰি মানে বিৰাট ভাল পাওঁ, এইখিনি বস্তু মই বিৰাট মিছ কৰিম। আপোনালোকক মোৰ ফেভাৰিট প্লেচটো দেখাওঁ, য'ত মই মোৰ এক্সেছৰিজখিনি থওঁ। মোৰ পাৰফিউমৰ প্ৰতি বিৰাট চখ। আন্ধাৰ হৈছে ন? চ' এইবোৰ চব মোৰ পাৰফিউম, এয়া মোৰ পাৰফিউম, সেই লাষ্টৰটো তেল হয়। আৰু এইবোৰ মোৰ স্কিন কেয়াৰ, মেকআপছ, সেইবিলাকেই। তলত আছে অকণমান কাপোৰ, একদম তলত আছে মোৰ ষ্টক, যিবিলাক বস্তু মোক লাগে মই ষ্টকত থওঁ। এইটো মোৰ ফেভৰিট আৰ্নিং। আৰু ইয়াত চাবি ওলমাবলৈ থৈছিলোঁ, কিন্তু মোৰ চাবিৰ আপোনালোকক দেখুৱাইছোঁ নহয় আছে জেগা, সেইকাৰণে মই ইয়েৰিংছ এযোৰকে ওলমাই থৈ দিছোঁ। ভাবিলোঁ যে আজি অলপ বেঙেনা পোৰা পিটিকা বনাওঁ, সেয়াই বস্তুখিনি পুৰি লৈছোঁ। ইয়াত জলকীয়া, মায়ে যেনেকৈ ঘৰত বনায় তেনেকৈ ময়ো বনাই, মই খাই খুব ভাল পাওঁ এনেকৈ। আৰু লগত মানে আজি মাংস আছে কাৰণে মই বেঙেনা পোৰা পিটিকা বনাওঁ, কাৰণ মই এই দুটা কম্বিনেশ্যন বিৰাট ভাল পাওঁ। অকণমান আড্ডা পিটি আহোঁগৈ, অকণমান আড্ডা পিটি মানে এই যিখিনি নাচোঁ আৰু লগৰবোৰে ইটো সিটোকে লগ কৰিবলৈ মাতিছে, ক'ৰবাত ভাত খোৱাকৈ মাতিছে, দেখুৱাই থাকিম মই ব্লগত। এই ঘৰত থাকিলেও নহয়, এই সিটোৱে পটকৈ উঠি আপুনি লৈ যায়, সেই গ'লে মায়ে বৰ গালি পাৰে। ব্লগ কৰি আছে মুন্ধাৰ চহৰ।